जनायनि बरं कृष्णपुर गुदि फरायसालियाव गाज्रि थासारि फरायसालिखौ गोदान बानायनांगौनि दाबि फरायसालिनिनो माखासे दैदेनगिरिफोरा धेमाजि जिल्ला जनाय महकुमा मुंखर सेलेक्ट सोलोंथाइ बिफाननि गंसे फरायसालिनि दुखुनांथाव थासारिखौ नुनानै नोंथांमोननियावबो मेगन खाफालावनांगोन मानोना आसामनि सोलोंथाइ बिफाननि डक्टर रनोज पेगुनि निजे गावनि जिल्लानि बियो दुखुगोनां सावगारि बे फरायसालिया जनायनि बरं कृष्णपुर गुदि फरायसालिनि थासारि अखा हायोब्ला फरायसालिखौ बन्द खालामनो गोनां जायो मानो होनोब्ला फरायसालिनि गोजौ थिङाव गिदिर गब्लं दं बेनि अनगायैबो फरायसालियाव जेखि जाया संनो हानाय न'आ अखा हायोब्ला फरायसुलिफोरनो संनानै जाहोनो गोनाङाबो दोननांगौ जायो फरायसालिनि एसएमसी कमिटि आरो गाहाय फोरोंगिरि सोलोंथाइ बिफानखौ खनले फोरमायसेयावबो मानियाखै होननानै फोरमायदों एसएमसी कमिटिया बे समाव रायजो राजाफ्रा सोंथि सिखांदों सोलोंथाइ मन्त्रि डक्टर रनोज पेगुआ गावनि निजेनि जिल्लाखौनो बेबायदि दुखुनांथाव खालामोब्ला उननि समाव माबायदि सोलोंथाइ बिफाननि मन्त्रि खामानि मावनो होननानै হয় আজি পৰিচালনা সমিতি পাৰৰ পৰা আমি বহুত দুখ আৰু পৰিছোঁ কাৰণ যেহেতু ইয়াত আমাৰ শিক্ষামন্ত্ৰীৰ এটা গৃহ জিলা এই শিক্ষামন্ত্ৰীৰ গৃহ জিলাত আজি আমি বাৰম্বাৰে এই বৰং কৃষ্ণপুৰ প্ৰাথমিক বিদ্যালয়ৰ কাৰণে আমাৰ কৃষ্ণপুৰ ৰাইজে যেহেতু আমি বাৰম্বাৰে কি কয় আমি চৰকাৰক কৰ্তৃপক্ষক আমি জনাই আছোঁ এই বিদ্যালয়খনি পাঠদান কৰিব নোৱাৰে ল'ৰা ছোৱালী আহে তাতে তিতি বুৰি ভিতৰত বাহিৰত যিটো নেকি বৰষুণ আহে ভিতৰত তাতকৈ আমাৰ বেছি হয় টিংপাতখন বেয়া আৰু অকণমান বৰষুণ দিলে ইয়াত বৰষুণৰ পানী ইয়াৰ ওপৰত বৈ উঠি আহে এইটো কাৰণে আমি চৰকাৰে কি এটা সিদ্ধান্ত কৰিব আজিলৈকে চাই আছোঁ সেইকাৰণে আজি এই আপোনালোকৰ নিউজৰ যোগেদি আজি যিহেতু দেখি পাব সকলো আমাৰ এই চৰকাৰী কৰ্তৃপক্ষ দেখি পাব তাতে আমাক ব্যৱস্থা এটা কৰি দিয়ে যেন আৰু লগতে এইখন আমাৰ চাওক ৰান্ধনীশালক আমি ৰান্ধনী দুজনী আছে ৰান্ধনী দুজনী আমি সদায় কওঁ যে আপোনালোকে ৰান্ধনী সদায় আহিব লাগে ৰন্ধা বঢ়া কৰিব ল'ৰা ছোৱালীক খুৱাব লাগে তাৰ ওপৰতে আকৌ ৰান্ধনীশালৰ আমাৰ বেয়া ৰান্ধনীশালখন বৰষুণ আহিলে বতাহ আহিলে তাতে আমাৰ কোনো ৰন্ধা বঢ়া কাম সম্পূৰ্ণ কৰিব দিব নোৱাৰে মানে সেইকাৰণে আমি ৰান্ধনীঘৰ বেলেগকৈ নাই সেইকাৰণে চৰকাৰী কৰ্তৃপক্ষৰ পৰা লাগিলে অকণমান পৰিদৰ্শন কৰক নিজে চাওক আমাক এটা সঠিক এটা সিদ্ধান্ত কৰি সম্পূৰ্ণৰূপে আমাক ঘৰটো বনাই দিব লাগে কিন্তু ইমান যেন বৰষুণ দিলে একেবাৰে বাহিৰতকৈ ভিতৰতে বেছি বৰষুণ দিয়ে কাৰণ এইফালেও সৰু আছে আজি গুণোৎসৱতো বহুত অসুবিধা পাইছোঁ আমাক নথি পত্ৰসমূহ বহুত তিতি কৰিছে আমাৰ উপায় নাই এইটো আমাৰ চৰকাৰৰ ফালৰ পৰা কিবা এটা উপায় কৰি দিলে আমাৰ কাৰণে অতি আনন্দিত